মোৰ মনত এটা সপোন আছিল যে ব্ৰহ্মপুত্ৰৰ ওপৰত আমাৰ বহুত দলং হ'ল, ফুলগুৰি ধুবুৰীত দলং হ'ল, এতিয়া আমাৰ পলাশবাৰী আৰু শুৱালকুছিৰ মাজত দলং হ'ব, শৰাইঘাটৰ দলং আছিলেই, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ব, নাৰেংগী কুৰুৱাৰ মাজত দলং হ'ব, নিমাতী আৰু মাজুলীৰ মাজত দলং হ'ব, ধলা শদিয়া আৰু বগীনদীত দলং হৈ গ'ল। মোৰ মনত এটা ইচ্ছা আছিল যে পানীৰ ওপৰেদিতো দলং বহুত হ'ল, নদীৰ মাজেদি এটা সুৰংগ হ'ব পাৰে নে নাই, যাক আমি যেতিয়া আমি গুগল কৰোঁ অটল টানেল, জম্মু কাশ্মীৰত আমি দেখা পাওঁ পাহাৰৰ মাজেদি ডাঙৰ সুৰংগ। মোৰ মনত এটা ইচ্ছা আছিল যে ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব পাৰে নে নাই, য'ত ৰেলগাড়ীও যাব পাৰে আৰু মটৰ গাড়ীও যাব পাৰে, যিমান ওপৰত যেনেকুৱা তলত তেনেকুৱা। প্ৰথম ভাবি পেলাই ভাবিলোঁ যে এইবোৰ কিয় ভাবিব লাগে, এইবোৰ সপোন দেখা কথা ভাবিব নালাগে, বাদ দিলোঁ। এনেকে গৈ থাকোঁতে এদিন দিল্লীত মোক ক'লে যে ব্ৰহ্মপুত্ৰৰ তলেদি আমি এটা সুৰংগ বনাব পাৰোঁ। ক'ত বনাব লাগে? আলাপ আলোচনা হ'ল, টকা কিমান লাগে? 6,000 কোটি টকা। তলেদি গাড়ী যাব আৰু তলেদি সুৰংগত ৰেলগাড়ীও যাব, বেলেগে বেলেগে। কোন জায়গাত পতা যায়? এতিয়া আমি ফাইনেলি সিদ্ধান্ত ললোঁ যে গহপুৰ আৰু নুমলীগড়ৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম। অহা মাহৰ 4 তাৰিখে প্ৰথম টেণ্ডাৰ খুলিব ডিপিআৰ বনাৰ কাৰণে। ক'ত মাটি লাগিব, কি লাগিব, আৰু ভগৱানে যদি কৰে মোৰ এই মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে হয়তো আমি এই সুৰংগৰ কাম আমি আৰম্ভ কৰিবও পাৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে তাৰ ফাইলত চহী কৰিলে যে ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ হ'ব, নুমলীগড় গহপুৰ সংযোগী হ'ব আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত একেলগে ওচৰ চপাই অনা হ'ব। এইবোৰ সপোন আছিল। কাজিৰঙাত সৰুৰে পৰা ভাই সাহেব আপ থোড়া সা ভাই সাহেব ইহা খাৰা ভাল হৈছেনে? কাজিৰঙাত সৰুৰ পৰা আমি দেখোঁ যে বানপানীৰ সময়ত জন্তুসকল কাৰ্বি আলঙলৈকে যায়, জন্তুবোৰ ট্ৰাকে চেপি মাৰি দিয়ে। 200-250 জন্তু প্ৰত্যেক বছৰতে মৃত্যু হয়। ভাৰতৰ বাকী জাগাবিলাকত ডাঙৰ ফ্লাইঅভাৰ 32 কিলোমিটাৰ 33 কিলোমিটাৰ, আমাৰ অসমতো আমি ভাবিবই নোৱাৰোঁ। এজিপি দিনত গণেশগুৰিত ফ্লাইঅভাৰ এখন বনালে আৰু আমাৰ উলুবাৰীত ফ্লাইঅভাৰ বনালে, এইটোৱে ফ্লাইঅভাৰ আছিলে। তাৰপিছত বগীনদী হ'ল। আমি মনত ভাবিছিলোঁ যে একেবাৰে কলিয়াবৰৰ পৰা বোকাখাতলৈকে ওপৰেদি যোৱা ৰাস্তা বনাব পাৰি নে নাই, 32 কিলোমিটাৰ। ভাবোঁতে মোদী ডাঙৰীয়াই ক'লে যে এইটো মই অনুমোদন দিছোঁ, আমি কাজিৰঙাৰ ওপৰেদি 32 কিলোমিটাৰৰ ৰাস্তা বনাম। অহা 2 তাৰিখৰ পৰা মানুহৰ শুনানি আৰম্ভ হ'ব, কোনফালেদি যাব লাগে, কেনেকে যাব লাগে। মিছন চাৰিআলিত সদায় ভিৰ হয়। কোনেও ভাবা নাছিল যে এখন ফ্লাইঅভাৰ বনালে সমস্যাবিলাক সমাধান হৈ যাব। আজি মিছন চাৰিআলিত ফ্লাইঅভাৰ বনোৱা কাম আৰম্ভ হ'ল। বোলে নগাঁৱৰ পৰা আমি আহিব লাগে, তেজপুৰৰ মাজেদি কিয় আহিব লাগে, চকীঘাটেদি দলং বনায়ো আহিব পাৰি। আজি দলঙৰ কাম সম্পূৰ্ণ হ'ল। অবিভক্ত শোণিতপুৰ জিলাত তেজপুৰত মেডিকেল কলেজ আছিল, এখন বিশ্বনাথতো বনাব পাৰি। চাওঁতে কাম কেনেকে আগবাঢ়ি গৈছে আপোনালোকে নিজে দেখা পাইছে। সপোন লগা কামবিলাক আজি 9 বছৰত আমাৰ বাবে বাস্তৱত পৰিণত হ'ল। বগীবিলৰ দলং, মাজুলীৰ দলং, ধলা শদিয়াৰ দলং, গহপুৰ নুমলীগড়ৰ তলেদি টানেল, চকীঘাটৰ দলং, মিছন চাৰিআলি ফ্লাইঅভাৰ, বিশ্বনাথত মেডিকেল কলেজ, তেজপুৰত মেডিকেল কলেজ, আৰু ভগৱানে কৰিলে এইবাৰ গহপুৰত বিশ্ববিদ্যালয়, কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়। অৰ্থাৎ ক'ব গ'লে মনত যিমান ভাবিব পাৰোঁ
মানুহে কয় মনৰ সমান বেগী বস্তু একো নাই। এতিয়াতো মই দেখিছো যে মনটো ইমান ফাষ্টে নহয়, যিমান মনত ভাবিছিলো গোটেই কামবিলাক হয়। আৰু কি ভাবিব পাৰি? এতিয়া মই আমাৰ MLA সকলক কৈ থাকো আৰু কিবা কিবি ভাবিব লাগে যাতে মানুহৰ কাৰণে কৰিব পাৰো। ইলেকশ্যনৰ সময়ত মিটিঙত একদিন এনেই কৈ দিলো 1 লাখ চৰকাৰী চাকৰি দিম। গুৱাহাটীত গৈ মোক চবে গালি যে ক'ৰ পৰা 1 লাখ চাকৰি ওলাব? 1 লাখ চাকৰি মানে 40,000কৈ যদি দৰমহা লাগে মাহত 400 কোটি টকা, 5 বছৰত 4,800 কোটি টকা। যদি টেক্স 1 টকাও বঢ়াও মানুহে কিমান বেয়া পায় কোনো হিচাপ নাই। টকাটো ক'ৰ পৰাও নাপাব, কিন্তু মানুহক দিম বুলিও ক'লো, ভগৱানক খাটিলেও ভগৱান মইতো মুখ্যমন্ত্ৰী হ'ম বুলি ভাবা নাছিলো, গতিকে কৈ দিলো। এতিয়াতো মই মুখ্যমন্ত্ৰী হৈ গলো, এতিয়া কেনেকে কি কৰা যাব? মোদী ডাঙৰীয়া আছিল, ভগৱান আছিল, ৰাস্তা ওলাই গ'ল, 1 লাখ চাকৰিও হৈ গ'ল। এতিয়া মই মনত ভাবিছো যে 1 লাখ হলে নহব, বছৰি 20-25 হাজাৰ আৰু দি থাকিব লাগিব। অৰ্থাৎ আমাৰ মনত স্পীড বাঢ়ি বাঢ়ি গৈ আছে। যেতিয়া আমি ইলেকশ্যনৰ সময়ত অৰুণোদয় উলিয়ালো যে 830 টকা অৰুণোদয়, মানুহে ক'লে এইবোৰ ইলেকশ্যনৰ কাৰণে দিছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। ময়ো ভাবিছিলো বন্ধে হয় খোলা হয় যি হওক দিব লাগে দিয়ক। 830 টকা 1,000 টকা হৈ গ'ল, 1,000 টকা 1250 টকা হ'ল, আৰু 2 এদিনতে 1400 টকা হৈ যাব। 2 এদিনতে আপোনালোকৰ একাউণ্টত 1400 আহি যাব। তাৰপিছত মহিলাসকলে কয় আমি পোৱা নাই। এইবাৰ কৰিলো, আগৰবাৰ 19 লাখ আছিল, এইবাৰ 7 লাখ যোগ কৰি দিলো 25 লাখ। এফিডেভিট বনি আছে, আপোনালোকে পাব। এই 25 লাখৰ পিছতো যোনে যোনে পোৱা নাই কৈ আছে, তাৰ কাৰণে আৰু 9 লাখ। তাৰমানে নোপোৱা মহিলা নাথাকিব। আৰু যিবিলাকে আমাক বেয়া পায় তেওঁলোকৰ কথা বেলেগ কথা, আমাক ভাল পোৱা চবেই পাবই আৰু কনফাৰ্ম, আৰু তাত কোনো শেষ নাই। তাৰমানে আপোনালোকে চিন্তা কৰক, 1400 টকা তৃতীয় বছৰত, আকতো চতুৰ্থ আৰু পঞ্চম বছৰ আছেই, আৰু বিজেপিটো আৰু 10 বছৰ 15 বছৰ 20 বছৰ থাকিবই। গতিকে অৰুণোদয় দিয়ে পৰিয়াল চলি যাব পৰা হ'ব। আপোনালোকে চিন্তা কৰক, এই কথাবিলাক আমি আগতে সপোনতো ভাবিব পৰা নাছিলো। মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিব লাগে, 25 লাখ মহিলা, 15 লাখ মহিলাৰ একাউণ্টত টকা জমা দিলো, আৰু 2 এদিনতে বাকীখিনিৰ কামো আমি আৰম্ভ কৰি দিম। সপোন আছিল, ভাবাৰ সাহস নাছিল। কিয় আমি এইবিলাক কথা ভাবিব পাৰিলো? কাৰণ দিল্লীতো বিজেপি আৰু অসমতো বিজেপি। আমি কওঁ ডাবল ইঞ্জিন চৰকাৰ। যদি সূৰ্যৰ পৰা পোহৰ নাপায় চন্দ্ৰইতো পোহৰ দিব নোৱাৰে। মইতো আপোনালোকক পোহৰ দি আছো কাৰ ভৰসাত? মোদী ডাঙৰীয়াৰ ভৰসাত, যে মোদী ডাঙৰীয়া আমাক মৰম কৰিব আৰু মোদী ডাঙৰীয়াৰ সহায়ত আমি আপোনালোকক সহায় কৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 9টা বছৰে অসমৰ উন্নয়নৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰলস প্ৰচেষ্টা আৰু আমাৰ সকলোৰে সহায় সহযোগিতাত আজি আমি অসমখনক এটা নতুন দিগন্তলৈ লৈ যাব পাৰিছো। মই অলপ আগতে ক'লো যে 1 লাখ চাকৰিয়ে শেষ নহয়, বছৰি 20-25 হাজাৰ চাকৰি ওলাই থাকিব। কামাণ্ডো বেটেলিয়নত আমি দৌৰি থাকিম ৰাতিপুৱা, কোনো সমস্যা নাই, চাকৰি আমাৰ ওলাই থাকিব। কিন্তু অসমত একচাম ল'ৰা আছে যাৰ চাকৰি কৰিব নোখোজে, ব্যৱসায় বাণিজ্য কৰিব খোজে। এইবাৰ আমি আৰু এটা নতুন আঁচনি লৈছো যে যিবিলাক ল'ৰাই ব্যৱসায় বাণিজ্য কৰিব খোজে, ল'ৰা মানে ছোৱালীও, তেওঁলোকক এইবাৰ আমি বেংকৰ লগত কোনো সম্পৰ্ক নোহোৱাকৈ আমি 2 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ আমি এককালীন আগবঢ়াই দিম। 2 লাখ টকা পালে প্ৰথম 1 লাখ টকা দিলো, তাৰপিছত আৰু 1 লাখ। যদি ভাল কাম কৰে 2 লাখত, ভৱিষ্যতে আমি বেংকৰ লগত লগাই দিম, তেওঁলোকে 20 লাখ টকালৈকেও লোন দিব পাৰিব। তেতিয়া আমি আগবঢ়াই গৈ থাকিম। কিন্তু আৰম্ভণিটো আজি ইমান দিনে ইলেকশ্যন মিটিঙত মানুহে কয় নিবনুৱা, কিন্তু নিবনুৱা কেনেকে বনুৱা কৰিব পাৰি সেই চিন্তাটোতো কোনেও কৰা নাছিল। আজি আমি 1 লাখ চাকৰি ইতিমধ্যে দিয়া হ'ল, আৰু 50, 60, 70 হাজাৰ চাকৰি ওলাই থাকিব। কিন্তু তাৰ লগত সমান্তৰালভাৱে
2 লাখ নিবনুৱাক আমি 2 লাখ টকাকৈ দিব খুজিছো। প্ৰথম 1 লাখ, দ্বিতীয় 1 লাখ, যাতে আমি আমাৰ ল'ৰা ছোৱালীখিনিক আত্মসংস্থাপনৰ পথ দেখুৱাব পাৰো। আজি মই আপোনালোকক আহ্বান জনাম যে আমাৰ চৰকাৰখনে লোৱা কল্যাণমূলক কাম কাজবিলাকৰ আপোনালোকে সুযোগ লওক। ইলেকশ্যনৰ মিটিঙত মোক বহুত মহিলাই কৈছিল যে আমাৰ ৰেচন কাৰ্ড নাই। আজি আমি ৰেচন কাৰ্ড দিয়াৰ সকলোকে ব্যৱস্থা কৰিছো। অক্টোবৰ মাহৰ ভিতৰত আমি সকলোৱে ৰেচন কাৰ্ড পাম। কিন্তু ৰেচন কাৰ্ড মানে কি? আগতে ৰেচন কাৰ্ডত অকল চাউল পাইছিলে। এইবাৰ আমি নিয়ম কৰিছো যে ৰেচন কাৰ্ডত চাউলো পাব আৰু ৰেচন কাৰ্ডখন দেখুৱালে বছৰি হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া মেডিকেল সেৱাও আপোনালোকে পাব পাৰিব। অৰ্থাৎ 2 in 1 হৈ গ'ল যে এখন ৰেচন কাৰ্ড, একফালে চাউল আৰু একফালে 5 লাখ টকালৈকে মেডিকেল সাহায্য। যাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই তাৰ সাৰ্ভে আমি কৰিছো, ৰেচন কাৰ্ড বনাই আছো। আৰু কোনোবা যদি আমাৰ মানুহৰ পৰিয়ালৰ এতিয়াও ফৰ্ম ফিল আপ হোৱা নাই, আপোনালোকে ফৰ্ম ফিল আপ কৰিব। আমি ৰেচন কাৰ্ড দিম। ৰেচন কাৰ্ডত চাউলো পাব আৰু চাউলৰ লগতে বিনামূলীয়াকৈ 5 লাখ টকাৰ মেডিকেল ট্ৰিটমেণ্টটো আপোনালোকে হস্পিটালত পাব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমৰ মহিলাসকলৰ উন্নয়নৰ কাৰণে আমি নিৰন্তৰ কাম কৰিছো। অৰুণোদয় আঁচনিয়ে হওক, ছোৱালীৰ বাবে স্কুটিয়ে হওক, আত্মসহায়ক গোটেই হওক, আজি আমি অসমৰ মহিলাসকলৰ মাজত এটা আত্মবিশ্বাসৰ বাতাবৰণ গঢ়ি তুলিছো। ইয়াৰ পিছত মই আৰু অলপ আগুৱাই যাব খুজিছো। আমাৰ মহিলা আত্মসহায়ক গোট আছে অসমত 3,87,000। এই 3,87,000 আত্মসহায়ক গোটত 40 লাখ মহিলা আছে। ইয়াত কিমান আছে আত্মসহায়ক গোটৰ মহিলা কিমান আছে? হাত দাঙকচোন। সবে হাত দাঙি দিলে না? 100%। আৰু এবাৰ ডাঙৰ হাত, এইফালৰ পৰা হাত ডাঙক যোন যোন মহিলা আত্মসহায়ক গ্ৰুপত আছে। আপোনালোকে হাত ডাঙক যিমান আছে। আৰু এবাৰ মই অলপ গন্তি কৰি চাওঁ। ঠিক আছে। তাৰ মানে আমি দেখা পালো যে আমাৰ ইয়াৰ মহিলা গোটেইখিনি আত্মসহায়ক গোটত আছে। আজি আপোনালোক এই মিটিঙত কিয় আহিছে? কাৰণ আপোনালোক পলিটিকেলি কনচিয়াছ, ৰাজনৈতিকভাৱে সচেতন। মুখ্যমন্ত্ৰীয়েনো কি ক'লে, মন্ত্ৰীয়েনো কি ক'লে, বহুত বিজেপিৰ লগত জড়িত হৈ আছে। আমাৰ অসমত আত্মসহায়ক গোটৰ মহিলাখিনি যথেষ্ট আগ্ৰহী। এতিয়া সবে বুজি পায়, বেংক কি বুলি বুজি পায়, একাউণ্ট কাক বুজি পায়, কোড কাক বোলে বুজি পায়। আপোনালোকে মাইনোটছ কৰে, বিৱৰণী লিখে, কমিটিৰ মিটিং পাতে। আপোনালোক অন্যান্য মহিলাতকৈ ইতিমধ্যে বহুতখিনি আগুৱাই গ'ল। মোৰ মনত এটা চিন্তা আছিলে যে আমাৰ গ্ৰুপ হিচাপত আমি আগতেও বহুতখিনি আমাৰ সদস্যসকল আছিলে। গ্ৰুপত যেতিয়া আমি আছিলো বহুত কথা আমি শিকিব পাৰিছিলো। এতিয়া আমাৰ কথা হ'ল যে গ্ৰুপটো চলি থাকক আৰু গ্ৰুপটোৰ লগত আমি ব্যক্তিগতভাৱেও কিবা কাম কৰিব পাৰো নেকি। এতিয়া আমি সিদ্ধান্ত ললো যে আপোনালোকে জীৱিকা সখী বাইদেউসকলে আপোনালোকক একোখনকৈ ফৰ্ম দিব। ফৰ্মত আপোনালোকে লিখিব যে আপোনালোকে কি ব্যৱসায় কৰিব খোজে। বোলে মই মুৰ্গী পুহিব খোজো, মই গাহৰি পালন কৰিব খোজো, মই মৌ-মাখি ৰাখিব খোজো, মই বিভিন্ন ধৰণৰ সৰু সৰু কাম কৰিব খোজো। এই ফৰ্মখন ফিল আপ হোৱাৰ পিছতে আপোনালোকৰ একাউণ্টত আমি 10,000 টকা মহিলাসকলৰ একাউণ্টত আমি দি দিম। 40 লাখ মহিলাৰ একাউণ্টত, এগৰাকী দুগৰাকী মহিলা নহয়। কাৰণ আপোনালোকে হিচাপ কৰক যে আমাৰ এটা আত্মসহায়ক গোটত কিমান মহিলা আছে? 10 গৰাকী। অসমত কিমান আত্মসহায়ক গোট আছে? 4 লাখ। 4 লাখ আত্মসহায়ক গোটত কিমান মেম্বাৰ আছে?
40 লাখ। এই 10,000 টকা লৈ আপোনালোকে নিজৰ নিজৰ ক্ষুদ্ৰ উদ্যোগৰ কাম হাতত ল'ব। যিসকলে ভাল কাম কৰিব পিছৰ বছৰ আমি তেওঁলোকক বেংকৰ লগত লগ লগাই দিম। বেংকে তেতিয়া আপোনালোকক 25,000, 50,000, 1 লাখ টকা লোন দিব আৰু লোনটো আপোনালোকে ঘূৰাব, ইণ্টাৰেষ্টটো চৰকাৰে ঘূৰাই দিব, আপোনালোকে সুদটো দিব নালাগে। তাৰমানে আপোনালোকে চিন্তা কৰক যে আমাৰ যদি 40 লাখ মহিলা, বহুতে কয় যে পাৰ্টি ৱৰ্কাৰৰ কাৰণে কওক, এই গোটেইবিলাকতো মহিলা আমাৰ পাৰ্টিতে আছে নে নাই? হাত দাঙক যিমানবিলাক পাৰ্টিত আছে। আমাৰ সকলো সব আছেতো বিজেপিত, আছে নে নাই? বিজেপিত থকা মহিলাসকল হাত দাঙক, যিসকল নাই হাত নাদাঙিব। সব বিজেপিত আছে? ঠিক আছে। এতিয়া আমাৰ ইয়াত যিবিলাক ল'ৰা আছে, নিবনুৱাই আছে, এই যে 2 লাখো হ'ব, ইয়াৰ ভিতৰতো বিজেপি ল'ৰাবিলাক হাত দাঙক যিবিলাকক লাগিব। ঠিক আছে। গতিকে বিজেপি আৰু চৰকাৰটো বেলেগ নহয়। চৰকাৰী আঁচনি মানে বিজেপি, বিজেপি মানে চৰকাৰ, লগত বেলেগ মানুহ আছে, এইটো এটা বেলেগ কথা। কিন্তু আমাৰ মহিলাখিনিয়ে যদি এই 10,000 টকাটো লৈ কাম কাজ আৰম্ভ কৰে, পিছত যদি বেংকৰ পৰা লোন লয়, অসমত আমি 40 লাখ উদ্যোগী একেলগে পাম, যিটো লাহে লাহে কৰি চৰকাৰে কেতিয়াও ইমান উদ্যোগী নিৰ্মাণ কৰিব নোৱাৰে। কিন্তু যিসকল মহিলাই টকাটো লৈ আৰু হাজবেণ্ডক দি দিয়ে, এইটোতো লেঠাইছে আৰু এইটোতো একো নহ'ব, হয়নে নহয়? কোনে কোনে হাজবেণ্ডক দি দিব? হাত দাঙকচোন। আৰে এতিয়াতো মোক নিদিওঁ বুলি কৈছে। কেইদিনমান আগতে মই গোলাঘাটত মিটিং কৰিছিলোঁ, এটা ল'ৰাই মোক চিঞৰে, ছাৰ অৰুণোদয় কেতিয়া দিব? মই বোলো দেখ, অৰুণোদয়টো মহিলাৰ কাৰণে, তই কিয় চিঞৰি আছ? তেতিয়া মই গম পালো যে তাৰ পৰিবাৰে অৰুণোদয় পায় আৰু সি অৰুণোদয়টো আশা কৰি থাকে। এই যে আমি আত্মসহায়ক গোটত টকাখিনি দিম, আপোনালোকে ঘৰৰ কামত নলগাই যেতিয়া নিজৰ কামত ব্যৱহাৰ কৰিব, উদ্যোগত ব্যৱহাৰ কৰিব, পিছৰবাৰ বেংকতো লোন পাব, লাহে লাহে পৰিয়ালটোক আপোনালোকে সহায় কৰিব পৰা হ'ব। আজি অসমৰ পুৰুষসকলে যিমান কষ্ট কৰে, তাৰ লগত মহিলাসকলে যদি ঘৰৰ উৎপাদনত অলপ অলপ যোগ দি দিয়ে, আমাৰ অসমখন বহুত আগবাঢ়ি যাব। শ্ৰদ্ধাৰ ৰাইজ, আত্মসহায়ক গোটেই হওক, যুৱকৰ চাকৰিয়ে হওক, যুৱকৰ লোনে হওক, গাঁৱে গাঁৱে ৰাস্তাই হওক, অসমৰ উন্নয়নমূলক কামৰ কাৰণে আজি আমাৰ চৰকাৰখনে যিমান কাম কৰিছে, আগতে কোনেও ভাবিবও পৰা নাছিল, আগতে কোনেও কৰিবও পৰা নাছিল। যোৱাকালি মই বিশ্বনাথ আৰু গহপুৰ, বিশ্বনাথ আৰু তেজপুৰত, শোণিতপুৰ জিলাত 6খনকৈ বাগানৰ স্কুল উদ্বোধন কৰিছিলোঁ। বাগানৰ ল'ৰা ছোৱালীবিলাক ঘৰৰ কাষতে আজি স্কুলত যাব পাৰিছে। আমাৰ মাজত সমস্যাও আছে। আজি আপোনালোকে চিন্তা কৰিব, অসমত মেডিকেল সিট 350 আছিল, এতিয়া আমাৰ মেডিকেল সিট 1500 হ'ল। মোৰ কোনো আপত্তি নাই যে মেডিকেল সিটত আজমলৰ তাত টিউচন কৰা মানুহেও পাওক, মোৰ কোনো আপত্তি নাই। কিন্তু বিশ্বনাথৰ মেডিকেলখনত যদি বিশ্বনাথৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, তেজপুৰৰ মেডিকেলখনত যদি তেজপুৰৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, তাতকৈ দুখৰ কথা কি থাকিব পাৰে? আজি সেইকাৰণে আমাৰ অসমখনত শিক্ষা দীক্ষাৰ আমি এটা পৰিৱেশ বনাব লাগিব। বহু বছৰ মিছা মিছা কোনো অদৰকাৰী কথাত, সৰু সৰু কথাত আন্দোলন কৰি কৰি আমি আমাৰ সময়বিলাক নষ্ট কৰিলোঁ। একো নাপালেও হাতত, যে কিবা এটা আমাৰ হাতত আহি পৰিছে। আজি আমি অসমত এইটো বিচাৰিছোঁ যে আন্দোলন নহয়, ইয়াত শিক্ষাৰ আন্দোলন হওক, সংস্কৃতিৰ আন্দোলন হওক। আজি অসমৰ নাম আপোনালোকে চিন্তা কৰক, 11,000 যুৱক যুৱতীয়ে যেতিয়া সৰু সজাইত বিহু নাছিলে, পৃথিৱীৰ বাতৰি কাকতত অসমৰ নাম হেডলাইনত আহি গ'ল, ফটোবিলাক অসমৰ হেডলাইনত আহি গ'ল। কিন্তু আন্দোলন কৰিতো আমি অসমৰ নাম ইমান আগুৱাব নোৱাৰিলোহেঁতেন। আজি আমি অসমত শিক্ষা দীক্ষাৰ পৰিৱেশৰ মাজেৰে আমাৰ জাতিটোক আমি নতুন ৰূপত উজ্জীৱিত কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষখনত
যেনেকে নৱজাগৰণৰ সৃষ্টি কৰিছে তেখেতৰ আদৰ্শৰে আমাৰ ৰাজ্যখনতো আমি নৱজাগৰণ আৰম্ভ কৰিব পাৰোঁ। প্ৰত্যেকটো সমষ্টিত আমাৰ বিধায়কসকলে সমাজসেৱী সংগঠনসকলে যদি সুপাৰ 30 সুপাৰ 60 আৰম্ভ কৰে এই তেজপুৰ জিলাৰ অবিভক্ত তেজপুৰ জিলাৰ 2খন মেডিকেল কলেজতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে সিট পাব। তেতিয়া হস্পিটালত ডাক্তৰ বিচাৰি মুখ্যমন্ত্ৰীক এপ্লিকেশ্যন দিব নালাগে। আমি নিজৰ ডাক্তৰ আমি নিজে নিৰ্মাণ কৰিব পাৰিম। সেই ধৰণৰ নৱ নিৰ্মাণৰ বাবে আজি আমি কাম কৰিব লাগিব। সেই কাৰণে ছোৱালীক স্কুটি, নামভৰ্তিত সুবিধা, বিনামূলীয়া পাঠ্যপুথি, ল'ৰা ছোৱালীৰ একাউণ্টত কিতাপ কিনিবৰ বাবে টকা, হোষ্টেলত মেছ ডিউজৰ বাবেও টকা, এই গোটেইবিলাক কাম আমি হাতত লৈছোঁ। আজি পোষ্ট গ্ৰেজুৱেট যি ছোৱালীয়ে পঢ়ে কলেজত আৰু ইউনিভাৰ্চিটিত অহা যোৱা কৰিবৰ বাবে আমি 11,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত টকা দিওঁ যাতে অহা যোৱা কৰিব পাৰে। এইবাৰ মনত মোৰ ইচ্ছা আছে যে গ্ৰেজুৱেশ্যন পঢ়া ছোৱালীবিলাককো আমি কলেজত অহা যোৱা কৰাৰ কাৰণে আমি মাহত কিবা এটা টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিয়াৰ বাবে আমি চেষ্টা কৰিম। মোৰ মনত এটাই মই ভাবোঁ যে অসমে যদি ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে অসমত আমি এটা আন্দোলন বিবৰ্জিত সুন্দৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে। আজি আমি অসম আন্দোলন কৰিছিলোঁ, অসম চুক্তি হ'ল, খিলঞ্জীয়া লোকৰ অধিকাৰ আমি অসমবাসী লোকৰ আমি অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰিলোঁ। NRCৰ বাবে সুপ্ৰিম কোৰ্ট গ'লোঁ, কেছ কৰিলোঁ, বহুত কষ্ট কৰিলোঁ, আমি আমাক সুৰক্ষিত কৰিব নোৱাৰিলোঁ। কিন্তু আজি আপোনালোকে চাওক যে নতুনকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ যি খচৰা ওলাল সেই খচৰাৰ ফলত 126টা সিটৰ 104টা সিটত অসমবাসীৰ অধিকাৰ থাকিব, যুগে যুগে অসমবাসী সুৰক্ষিত হ'ব। আমি ৰাইজক আন্দোলনো কৰিব কোৱা নাই, মাত্ৰ ৰাইজক কৈছিলোঁ বিজেপিক ভোট দিয়ক, জাতি মাটি ভেটি আমি সুৰক্ষিত কৰিম। আজি আমাৰ যিবিলাক সিটত নাওবৈচা বিহপুৰীয়াৰ গাতে লাগি আছিল, কিমান দিন অসমীয়া মানুহ জিকিব পৰা নাছিল, তাত ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰিছিল। আজি আৰু আমি দ্বিতীয়বাৰ চিন্তা কৰিব নালাগে, পাৰ্টি বিজেপি হওক, পাৰ্টি এজিপি হওক, পাৰ্টি কংগ্ৰেছ হওক, কিন্তু জিকিব এই জাতি, এই মাটি আৰু এই ভেটিৰ ব্যক্তি, সেই হৈছে আটাইতকৈ ডাঙৰ কথা। আজি আমি অসমখনত এই ধৰণে আন্দোলন বিবৰ্জিত পৰিৱেশত আমি অসমৰ উন্নয়ন, দৰিদ্ৰ লোকৰ কল্যাণ, মহিলা যুৱকসকলৰ কল্যাণৰ বাবে আৰু তাৰ লগত আমাৰ জাতি মাটি ভেটি সুৰক্ষা কৰাৰ কাৰণে আমি কাম কৰিছোঁ। গাঁৱে গাঁৱে ৰাস্তা ঘাট বনোৱা হৈছে, গাঁৱে গাঁৱে নামঘৰ মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু আমাৰ অসমীয়া হিন্দু মুছলমান সকলোকে খিলঞ্জীয়া আখ্যাৰে আমি সকলোকে এক নতুন সমন্বয়ৰ অসম বনাবৰ বাবেও আজি আমি আগবাঢ়ি গৈছোঁ। আজি আমি এই ধৰণৰ ৰাজনীতি কৰিছোঁ যে আজমলৰ সেনানী, আজমলৰ চামচা আৰু কেতিয়াও দিছপুৰৰ ভিতৰত সোমাব নোৱাৰে, তেনেকুৱা ৰাজনীতি আজি আমি অসমত কৰিছোঁ। আৰু আমি কাৰ সাহসত কৰিছোঁ? আপোনালোকৰ সাহসত কৰিছোঁ, বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সাহসত কৰিছোঁ, যাতে আমাৰ জাতিটোক আমি সুৰক্ষিত কৰিব পাৰোঁ। আৰু 50 বছৰ পিছতো অসমীয়াৰ প্ৰতি যাতে কোনো প্ৰশ্নবোধক চিন নাহে, অসমবাসীৰ প্ৰতি যাতে কোনো প্ৰশ্নবোধক চিন নাহে, আজি তাৰ বাবে আমি কাম কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক আমাৰ শক্তি, আপোনালোক আমাৰ সাহস, আপোনালোক আমাৰ প্ৰেৰণাৰ প্ৰতীক আৰু আপোনালোকৰ সহায়, আপোনালোকৰ আশীৰ্বাদত বুকুত বান্ধি লৈ যোৱা 9টা বছৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজি দেশখনক আগুৱাই লৈ গৈছে আৰু আমি আপোনালোকৰ আশীৰ্বাদত আমাৰ ৰাজ্যখনক আগুৱাই লৈ গৈছোঁ। মই আপোনালোকক স্পষ্টভাৱে ক'ব পাৰোঁ যে এনেকে যদি আপোনালোকে আমাক সহায় আৰু সাৰথি আগবঢ়াই থাকে, অতি কম সময়ৰ ভিতৰতে আমাৰ ৰাজ্যখন
ভাৰতবৰ্ষৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় লৈ উঠিব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, আজি অসমত লাহে লাহে বিভিন্ন জিলাত বানপানীৰ পৰিৱেশ আৰম্ভ হৈছে। আমি এই দুৰ্যোগৰ মুহূৰ্তত অসমবাসীৰ লোকৰ লগত, অসমবাসীৰ ৰাইজৰ লগত থিয় হৈ থাকিব লাগিব। আজিৰ সভাতে বান বিধ্বস্ত অঞ্চলৰ ৰাইজক সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দি আজি এই সুন্দৰ সভাখন আয়োজন কৰাৰ বাবে শোণিতপুৰ আৰু বিশ্বনাথ জিলা আৰু বিপুৰীয়া সমষ্টিৰ আটাইকেইজন বিধায়ক, সাংসদ পল্লৱ লোচন দাস আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক মই পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকক আৰু এটা কথা ক'ব খুজিছো যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ আগত আমি বিশ্বনাথ জিলাখন বিলুপ্ত কৰিবলগীয়া হৈছিল। এইটো আপোনালোকৰ ওচৰত মোৰ ধাৰ আছে। এটা ভাল দিন আহক, আপোনালোকৰ পৰা যি বস্তু মই লৈছো তাক আকৌ মই সুন্দৰ কৰি সুদে মূলে আপোনালোকক উভতাই দিম। সেই প্ৰতিশ্ৰুতিৰে মই মোৰ